সাঁওতাল সমাজৰ কাৰণে আদিবাসী সমাজৰ কাৰণে আজি এটা বিশেষ দিন। আজি এনেও বিশ্ব জনকৃষ্টি দিৱস হয় আৰু আমি এই দিৱসত ওদালগুৰি জিলাত ইয়াতে তিলকাই মাঝি প্ৰাথমিক বিদ্যালয়ত সাঁওতাল ভাষাৰ মাধ্যম হিচাপে ইয়াক আমি বিদ্যালয়খনত শুভ উদ্বোধন কৰোঁ আৰু ইতিমধ্যে অসম চৰকাৰে সাঁওতাল ভাষাত যিসমূহ পাঠ্যপুথি ক্লাছ 1ৰ কাৰণে প্ৰস্তুত কৰিছে এই পাঠ্যপুথিসমূহ আনুষ্ঠানিকভাৱে আমি ইয়াত উন্মোচন কৰোঁ। ভাৰত চৰকাৰৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতি সেই শিক্ষানীতিক অনুসৰণ কৰি অসম চৰকাৰে বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহ শিক্ষাৰ মাধ্যম হিচাপে প্ৰয়োগ কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। ইতিমধ্যে মিচিং ৰাভা ভাষাৰ আমি বিদ্যালয় মুকলি কৰিলোঁ আৰু আজি আমি সাঁওতাল ভাষাৰ বিদ্যালয় মুকলি কৰিছোঁ। আৰম্ভণিতে আমাৰ কিছু সমস্যা থাকিব, কিন্তু আমি ভাবোঁ যে সেইখিনি আমি অতিক্ৰম কৰিব পাৰিম আৰু সাঁওতাল ভাষাক শিক্ষাৰ মাধ্যম হিচাপে অসমত আমি প্ৰতিষ্ঠা কৰিম। মূলতঃ BTC অঞ্চলতে আটাইতকৈ বেছি সাঁওতাল অধ্যুষিত অঞ্চল আছে আৰু ইয়াত 100% যিসমূহ বিদ্যালয়ত সাঁওতাল ষ্টুডেণ্ট আছে সেই বিদ্যালয়সমূহতে আমি প্ৰথম পৰ্যায়ত আমি আৰম্ভ কৰিম আৰু ইয়াৰ কাৰণে লিপি হিচাপে যিটো সৰ্বভাৰতীয়ভাৱে স্বীকৃত অলচিকি লিপি সেই লিপিকে অসমৰ কেবিনেটে অনুমোদন জনাইছে। আমি অলচিকি লিপিৰ দ্বাৰাই সাঁওতাল ভাষাক আমি শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিম। হ্যাঁ নয় তিহিং নোডে ভারত স্বাধীন 78 সেরমা তাইম পহিলো বার ভারতের